হেল্ল' বন্ধু-বান্ধৱীসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 আৰু 2025 বৰ্ষত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে সেইসকল ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীক চৰকাৰৰ ফালৰ পৰা প্ৰত্যেক মাহতে 5,500 টকাকৈ প্ৰদান কৰা হ'ব আৰু এইটো প্ৰদান কৰা হ'ব 1 বছৰৰ কাৰণে। আজি যি কেবিনেট অনুষ্ঠিত হৈছিল সেই কেবিনেটত ইতিমধ্যে এইটো আঁচনি অনুমোদন জনাইছে। তো এই টকাটো কোনসকল ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীয়ে পাব সেই সবিশেষ তথ্যলৈ আজি আমাৰ এইটো ভিডিঅ'। সেয়েহে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ অনুৰোধ থাকিল আৰু যিসকলে আমাৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ আমাৰ অনুৰোধ, আপোনালোকে আমাৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই নটিফিকেশ্যনটো অন কৰি ৰাখিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা সেই সবিশেষ তথ্য জানিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। 2024-25 চনত গ্ৰেজুৱেশ্যন পাছ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এবছৰৰ বাবে 2,500 টকা মাহেকী তেওঁলোকে লাভ কৰিব, যাতে ইণ্টাৰভিউ আদিত তেওঁলোকে এপিয়াৰ হ'ব পাৰে। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা এই আঁচনিখন আজি কেবিনেটে অনুমোদন জনাইছে। 1 তাৰিখৰ পৰা এই আঁচনিখনৰ আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 1 জুনৰ পৰা। আৰু এই আঁচনিখনৰ সুবিধা ল'বৰ কাৰণে গ্ৰেজুৱেট ষ্টুডেণ্টজন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হ'ব নোৱাৰিব, অকল চৰকাৰী বা ৰাজহুৱা বিশ্ববিদ্যালয়ৰে ছাত্ৰ ছাত্ৰী হ'ব লাগিব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে, লগ পাম আন এটা ভিডিঅ'লৈ। জয় অসম, ভাৰত মাতা কি।